আসসালামু আলাইকুম, নমস্কাৰ বন্ধু বান্ধৱীসকল। কমৰুন্স ৰেচিপি নতুন আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ মূলা আৰু নাৰ মাছৰ খুবেই ভাল লগা এটা ৰেচিপি। এতিয়া বলক আৰম্ভ কৰোঁ। প্ৰথমে নাৰ মাছখিনি ধুনীয়াকৈ ধুই লৈছোঁ কাটি মেলি। এতিয়া মূলাখিনি মই 5-6 মিনিটৰ কাৰণে বইল কৰি ল'ম। এনেদৰে সৰু মাছ আৰু মূলাৰ ঠাৰি মূলাৰ লগত বনাই খালে খুবেই ভাল লাগে। মূলা মোৰ বইল কৰা হৈ গ'ল। এতিয়া মই পানীখিনি পেলাই দিম। এতিয়া কেৰাহীত অলপ তেল দি দিছোঁ। তেল গৰম হোৱাৰ পিছত ইয়াত কাটি লোৱা পিঁয়াজ আৰু কেঁচা জলকীয়া দি দিম। অলপ সময় ভাজি ল'ম। এতিয়া মূলাত মই আধা চামুচ সৰিয়হ গুড়ি, আধা চামুচ হালধি গুড়ি, আধা চামুচ জলকীয়া গুড়ি, আধা চামুচ জিৰা গুড়ি দি দিম। এনেদৰে আপোনালোকে ঘৰত বনাই খাব, বহুত খাবলৈ টেষ্টি হয়। এতিয়া পিঁয়াজ আৰু কেঁচা জলকীয়া ভালদৰে ভাজা হৈ গৈছে। ইয়াত মই মূলাখিনি ঢালি দিম। ভালদৰে লৰচৰ কৰি মিহলাই জোখমতে অলপ পানী দি দিম, যাতে মছলাখিনি তলত লাগি নধৰে। এতিয়া ঢাকনখন মই অলপ সময়ৰ কাৰণে মাৰি দিছোঁ। ঢাকনখন খুলি চালোঁ, মূলাখিনি তলত অলপ লাগি ধৰিছে। এতিয়া একাপমান পানী দি দিম আৰু অলপ সময় মূলা সিজিবৰ কাৰণে। মোৰ ভিডিঅ'বোৰ চাই কেনে পাইছে প্লিজ কমেণ্টত জনাব। যদি কোনোবা নতুন চাই আছে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু নতুন নতুন ভিডিঅ' পাবলৈ। এতিয়া মই মাছখিনি দি দিম। মাছৰ লগত মূলাখিনি ভালদৰে মিহলাই লৈ আৰু অলপ সময় ঢাকনখন মাৰি দিম। এতিয়া এগিলাচমান পানী দি ভালদৰে লৰচৰ কৰি লৈ ঢাকনখন মাৰি দিম। মোৰ তৰকাৰী প্ৰায় ৰেডি হৈয়ে গৈছে। আপোনালোকে চালে গম পাব তৰকাৰী মোৰ জোল শুকাই গৈছে। এতিয়া হৈ গ'ল মোৰ তৰকাৰী। মই নমাই দিলোঁ। ভিডিঅ'টো চাই কেনে পালে প্লিজ জনাব। আজিলৈ আহিছোঁ, ধন্যবাদ।